এবুকু অভিমানী ভালপোৱা কথা ৰঞ্জন কুমাৰ কলিতা। এই কবিতাটো কবিয়ে তেখেতৰ প্ৰিয় বান্ধৱী মুনমীৰ নামত উৎসৰ্গিত কৰিছে। আৰু কিমান ভাল পালে তুমি বুজিবা মোৰ ব্যাকুল হৃদয়ৰ গাথা। মোৰ এহেজাৰ এবুকু ভাল পোৱা বুজাবলৈ তোমাক আৰু কিমান খং অভিমান কৰিব লাগিব কোৱা? তুমি জানো পাইছা কেতিয়াবা নিজান নিশাত দুচকুৰ লোটকেৰে শীতানৰ গাৰুটো তিয়াই? মোৰ দৰে পাইছা জানো তুমিও নীৰৱতাত কেৱল অভিমানে ভৰা এবুকু ভাল পোৱা অকলে সাবুতি? সময়বোৰ কেতিয়াবা বৰ নিষ্ঠুৰ হয় বুলি ভয় হয় মোৰ। তুমিওতো এদিন মোৰ চহৰৰ চৌপাশ শূন্য কৰি গুচি যাবা। যিদিনা মোৰ অলেখ অযুত অভিমানেও জোৰাব নোৱাৰিব তোমাৰ মন। মোৰ হৃদয় চহৰত তোমাৰ প্ৰৱেশৰ পিছৰে পৰা ভাবিছিলো মোৰ সকলো স্বাভিমান অভিমান তুমি বুজি যাবা প্ৰতিদিন। মোৰ চহৰত তোমাৰ প্ৰতিদিনৰ নিয়ম মাফিক বিচৰণে সুখী কৰি ৰাখিছিল মোক প্ৰতিপল। সম্প্ৰতি যেন হেৰাব খুজিছে লাহে লাহে মোলৈ থকা তোমাৰ সকলো ভাল পোৱাৰ শ্লোগান। মোৰ চহৰৰ চৌপাশ শূন্যতাৰ শ্লোগানে বিৰাজ কৰাৰ শংকাত মই আজি কম্পিত। আজিকালি নিশাবোৰত অসহায় নীৰৱতাৰ ব্যাধিত হয়তো ক্লান্ত হৈ থাকিম মই তোমাক পোৱা নোপোৱাৰ হিচাপৰ গভীৰ ডায়েৰীখনত। আৰে ঐ, আৰু কিমান ভাল পালে তুমি বুজিবা কোৱা?